নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰথমতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ বাবে এটা প্ৰেৰণামূলক কাহিনী লৈ আহিছো। তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া সপোনক বাস্তৱ ৰূপ দিয়াৰ ইচ্ছা শক্তি প্ৰবল হয় তেতিয়া কোনো ধৰণৰ বাধাই মনোবল ভাঙিব নোৱাৰে। যদি আপুনিও জীৱনত কিবা এটা কৰিম বুলি ভাবিছিল আৰু আধা বাটতে বাধা পাই এৰিবলগীয়া হ'ল কামটো, তেনেহলে এই কাহিনীটোৰ পৰা আপুনি এবাৰ ভাবিবলৈ বাধ্য হ'ব। যদি আপুনি কৰিব খোজা কামটো অহৰ্নিশে কৰি থাকে তেতিয়াহ'লে এদিন হয় এদিন সফল হ'বই। বিভিন্ন অজুহাত দেখুৱাই বহি থাকিলে সফলতা নিজে নিজে কেতিয়াও নাহে। লাগিব মাত্ৰ ধৈৰ্য আৰু কাম কৰাৰ ইচ্ছা শক্তি। ঠিক তেনেকুৱা এটা উদাহৰণ লৈ জোতা চেণ্ডেল বনোৱা বিশ্ববিখ্যাত কোম্পানী বাটাৰ মালিক টমাছ বাটা। বাটা কোম্পানীৰ জোতা চেণ্ডেল আমাৰ লগতে সৰুৰে পৰা এনেভাৱে জড়িত হৈ পৰিছে যে বহুতে এতিয়াও বাটাক ভাৰতীয় কোম্পানী বুলি ভাবে। টমাছ বাটা যিয়ে বাটা কোম্পানীৰ গঢ় দিছিল, তেওঁ চেক গণৰাজ্যৰ 1876 চনত এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ ককাক দেউতাক তেওঁলোক সকলোৱে মুচি আছিল, গতিকে তেওঁ সেই কামকে কৰিবলৈ লয়। 1894 চনত জিলিন চহৰত টমাছ বাটাই সৰু ঘৰ এটাত নিজৰ ভাইটি আৰু ভণ্টি লগত লৈ জোতা চিলাই কাম কৰাৰ আৰম্ভ কৰিছিল। পিছত 10জন কৰ্মচাৰীও ৰাখিছিল। কিন্তু টমাছ বাটা ইমানতে সন্তুষ্ট হোৱাৰ বিধৰ নাছিল। তেওঁ ব্যৱসায় আৰু বেছি ডাঙৰ কৰিবলৈ বিচাৰিছিল। তাৰ বাবে তেওঁক দৰকাৰ হৈছিল উচ্চ প্ৰশিক্ষণৰ। কম সময়ৰ ভিতৰতে কেনেকৈ উন্নত মানৰ জোতা বনাব পাৰি তাৰে প্ৰশিক্ষণ ল'বলৈ তেওঁ 1904 চনত আমেৰিকালৈ গৈছিল। আমেৰিকাৰ এটা আগশাৰীৰ জোতা বনোৱা কোম্পানীত এবছৰ কাল প্ৰশিক্ষণ লৈ উভতি আহি তেওঁ উন্নত মানৰ জোতা বনোৱাৰ কাম আৰম্ভ কৰিছিল। চামৰাৰ জোতা তৈয়াৰ কৰিবলৈ তেওঁৰ ধনৰ অভাৱ হৈছিল, যাৰ বাবে তেওঁ নিজ চিন্তাৰে কাপোৰৰ জোতা তৈয়াৰ কৰিবলৈ লয়, যি কেনভাছ জোতা আজিও আমাৰ প্ৰিয়। কাপোৰৰ জোতাৰ ওজন কম আৰু দামো কম হোৱাৰ বাবে মানুহে খুব পচন্দ কৰিবলৈ লয়, যাৰ ফলত বাটা কোম্পানী কিছু উন্নতিৰ দিশে আগবাঢ়ে। তেনে সময়তে টমাছৰ ভাতৃৰ মৃত্যু হয় আৰু ভণ্টি বিয়া হৈ গুচি যায়। তেতিয়া টমাছ বাটা অকলশৰীয়া হৈ পৰে। ইফালে নতুনকৈ আৰম্ভ কৰা কোম্পানীৰ ধাৰাৰ বোজা, যাৰ বাবে তেওঁ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তথাপি তেওঁ হাৰ মনা নাছিল। প্ৰতিটো বাধা নেওচি ৰাতি দিনে কাম কৰি নিজৰ কাম কৰি গৈছিল, যাৰ ফলত বাটা কোম্পানী কিছু নাম কৰিবলৈ সক্ষম হৈছিল। 1914 চনত আৰম্ভ হৈছিল প্ৰথম বিশ্বযুদ্ধ। তেতিয়ালৈকে যিহেতু বাটা কোম্পানী কিছু নাম কৰিবলৈ সক্ষম হৈছিল, সেইবাবে সেনাৰ কাৰণে জোতা বনোৱাৰ অৰ্ডাৰ আহিল। গতিকে কৰ্মচাৰীৰ সংখ্যা 10 গুণ বাঢ়ি গৈছিল। 1918 চনত প্ৰথম বিশ্বযুদ্ধ অন্ত পৰিছিল। তেতিয়ালৈকে বাটা কোম্পানীৰ সকলো ঠিকে চলি আছিল। বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত চাৰিওফালে অভাৱ অনাটন দেখা দিলে। মানুহৰ খাবলৈ নোহোৱা হ'ল। তেনেস্থলত জোতা কোনে কিনে? প্ৰায়বোৰ ডাঙৰ ডাঙৰ কোম্পানী বন্ধ হোৱাৰ পৰ্যায় পালে। বাটাৰো একেই অৱস্থা হ'ল। বিক্ৰী একেবাৰে নোহোৱা হৈ গ'ল। তথাপি টমাছ বাটাৰ হাৰ নামানি বহি নাথাকিল। এটা বহুত ডাঙৰ সিদ্ধান্ত ল'লে। সকলো ধৰণৰ জোতা আধা দামত অৰ্থাৎ 50% ৰেহাই মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত ল'লে। কৰ্মচাৰীসকলেও বাটাৰ লগত হাড়ে হিমজে জড়িত হৈ নিজৰ 40% দৰমহা এৰি দি কাম কৰাৰ সিদ্ধান্ত ল'লে। এয়াই হ'ল মালিক আৰু কৰ্মচাৰীৰ মাজৰ ভাল সম্পৰ্কৰ এটা ডাঙৰ উদাহৰণ। আৰু তাৰ পিছতে সুৰাহুৰে জোতা বিক্ৰী কৰিবলৈ ধৰিলে। যিটো সময়ত বাকী কোম্পানীসমূহ বন্ধ হৈ আছিল, সেই সময়ত টমাছ বাটাই নতুন নতুন অৰ্ডাৰ পাবলৈ আৰম্ভ কৰিছিল। আৰু তাৰ পিছত টমাছ বাটাই কেতিয়াও পিছলৈ ঘূৰি চোৱা নাছিল, আগুৱাই গৈ আছিল। সেয়াই আছিল আজিৰ কাহিনী। কেনেকুৱা পালে ক'ব কমেণ্টত। থেংক ইউ।